নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি গৈছিলোঁ শ্ৰী শ্ৰী অনন্ত আশ্ৰম। বৰ ঐশ্বৰিক তথা মহত্বপূৰ্ণ ঠাই এইখন, গতিকে আপোনালোককো দৰ্শন কৰাম বলকচোন। বছৰৰ প্ৰায়কেইটা মাহতে প্ৰায় সময়তে ইয়াত বহুত ভিৰ হয় আৰু পূৰা হুলস্থুল হৈ থাকে। আজি আমাৰ ভাগ্য ভাল আছিল, আজি মানুহ নাছিলেই, বৰ ঠাণ্ডা পৰিৱেশ হৈ আছিল আজি। আৰু আপোনালোককো থুলমূলকৈ দেখাওঁ বলকচোন। এইখন এখন মহত্বপূৰ্ণ তথা ঐশ্বৰিক ঠাই, শ্ৰী শ্ৰী অনন্ত আশ্ৰম। এই ভাগ হৈছে আশ্ৰমৰ মূল মন্দিৰ ভাগ। আৰু মন্দিৰৰ কাষতে এইফালে এভাগ বাটচৰা আছে, আৰু বাটচৰাৰ কাষতে খুব গুৰুত্বপূৰ্ণ এভাগ ঔটেঙাৰ গছ আছে, য'ত মানুহে নিজৰ মনৰ কামনা কৈ চাকি দিয়ে। জনবিশ্বাস অনুসৰি বহু পূৰ্বৰে পৰা ইয়াত নিজৰ মনোকামনা পূৰ্ণৰ অৰ্থে চাকি দিয়া হয় আৰু সেয়া ফলপ্ৰসূ হয়। যি ইচ্ছা কৰি এই ঔটেঙা জোপাৰ তলত চাকি দিয়ে, সেই ইচ্ছা পূৰ্ণ হয় বুলি মানুহে বিশ্বাস কৰে। আৰু সেই বিশ্বাস অনুসৰিয়ে আজি আমিও গৈছিলোঁ এই আশ্ৰম ভাগলৈ। আৰু ইয়াতে চাকি দিবৰ বাবে বৰ ধুনীয়া ব্যৱস্থা কৰি থোৱা হৈছে, ধুনীয়াকৈ এনেদৰে ৰখা হৈছে। কাষতে এইফালে আছে এভাগ অস্থায়ী গৃহ, য'ত পায়স প্ৰস্তুত কৰা হয়। মানে এই আশ্ৰম ভাগত প্ৰসাদ হিচাপে ঈশ্বৰৰ চৰণত পায়স অৰ্পণ কৰা হয়, গতিকে পায়স বনাবলৈ এনেদৰে এভাগ গৃহ বনাই থোৱা আছে। আৰু আমাৰ শৰাইৰ বাবে এয়া মায়ে পায়স বনাই আছে। আৰু ইয়াতে এনেদৰে খৰি আৰু চৌকা আৰু এইবিলাক বাচন বৰ্তন পাব। আমাৰ দেহা লাগি আছে চাফাই কামত, বাহনি পালেহি ৰ'বই নোৱাৰা হ'ল। এইফালে এইজন হৈছে ইয়াৰে নামঘৰীয়া ককা, তেওঁৰ মুখেৰে শুনকচোন। হাতীয়ে আহি খাই সেৱা কৰি যায়। কেতিয়াবা মানুহে এটা চিন্তাধাৰা আনিলে নিশ্চয় এই জেগাটুকুৰা কিবা মহত্ব আছে। প্ৰমাণো পাইছে। তাৰ কাৰণে ইজনে প্ৰমাণ, ধৰি লওক কাৰোবাৰ গৰু হেৰাইছে, তাৰ কাৰণে আগবঢ়নি কৰি সেই গৰু বিচাৰি পায়। আৰু বিভিন্ন তেনে যিকোনো কৰ্ম কৰি আগবঢ়ালে ফলাফল পায়। আমিও পাই আহিছোঁ। পায়স বনাবৰ বাবে নিৰ্মাণ কৰি থোৱা গৃহভাগতে এয়া এনেদৰে কিছুমান বস্তু সজাই থোৱা আছে, যেনে শংখ, শৰাই আদি এনেকৈ কিছুমান বস্তু সজাই থোৱা আছে। এইফালে আমাৰ পায়স ৰেডি ঈশ্বৰৰ চৰণত অৰ্পণ কৰিবৰ বাবে। ঈশ্বৰৰ চৰণত আমি সেৱা ল'লোঁ, আৰু সেৱা লৈ আমিও ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ। আৰু এয়া হৈছে আমাৰ কুমতীয়া দলং। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ